বন্ধুসকল, আপোনালোক সকলোৱে জানে যেন ইউটিউবটো বৰ্তমান সময়ত পৃথিৱীৰ আটাইতকৈ ডাঙৰ ভিডিঅ' প্লেটফৰ্ম। আজি মই আপোনালোকক ইউটিউবৰে কেইটামান আমেজিং ফেক্ট দেখুৱাম। বন্ধুসকল, ইউটিউবটো বনাইছিলে জাভেদ কাৰিম, ষ্টিভেন চাৰ্লি এই তিনিজন ব্যক্তিয়ে 2005 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে। বন্ধুসকল, আপোনালোকে জানেনে ইউটিউবৰ প্ৰথম ভিডিঅ'টো কি আছিলে? বন্ধুসকল, ইউটিউবৰ প্ৰথম ভিডিঅ'টো আছিল মি এট দ্য জু। এই ভিডিঅ'টো 2005 চনৰ 24 এপ্ৰিল তাৰিখে জাভেদ কাৰিম, যিজন ইউটিউবৰ কো ফাউণ্ডাৰ আছিল, তেওঁৱে প্ৰথম ইউটিউবত এই ভিডিঅ'টো আপলোড কৰিছিলে। এই ভিডিঅ'টো বৰ্তমান ভিউজ আছে 10 কোটি। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাব বিচাৰে, মই ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে, আপোনালোকে চাব পাৰিব। বন্ধুসকল, আপোনালোকে জানে যেন গুগল পৃথিৱীৰ আটাইতকৈ ডাঙৰ চাৰ্চ ইঞ্জিন। দ্বিতীয়টো ডাঙৰ চাৰ্চ ইঞ্জিন কি জানেনে? দ্বিতীয়টো ডাঙৰ চাৰ্চ ইঞ্জিন হ'ল ইউটিউব, কিয়নো ইউটিউবত প্ৰত্যেক মিনিটতে 300 ঘণ্টাৰ ভিডিঅ' আপলোডিং হয় আৰু প্ৰত্যেক দিনে 5000 কোটি ভিডিঅ' চোৱা হয়। সেইকাৰণে আমি ইউটিউবত যেনেধৰণৰ ভিডিঅ' বিচাৰোঁ সেনেধৰণৰ ভিডিঅ'ই সহজে বিচাৰি পাওঁ। বন্ধুসকল, ইউটিউবৰ আটাইতকৈ বেছি লাইক পোৱা ভিডিঅ'টো হৈছে ডেছপাচিটো। এই গানটো ইউটিউবৰ আটাইতকৈ বেছি লাইক পোৱা ভিডিঅ'। আপোনালোকে জানেনে ইউটিউবৰ আটাইতকৈ বেছি ডিছলাইক পোৱা ভিডিঅ'টোৰ নাম? বন্ধুসকল, ইউটিউবৰ আটাইতকৈ বেছি ডিছলাইক পোৱা ভিডিঅ'টো হৈছে ইউটিউব ৰিৱাইণ্ড 2018। এই ভিডিঅ'টো বৰ্তমান সময়ত ইউটিউবৰ আটাইতকৈ বেছি ডিছলাইক পোৱা ভিডিঅ' হয়। আপোনালোকে ইউটিউবত মেক্সিমাম কিমান ঘণ্টা বা কিমান মিনিটৰ ভিডিঅ' চাইছে? বন্ধুসকল, ইউটিউবত এনে এটা ভিডিঅ' আছে, সেই ভিডিঅ'টো ইউটিউবৰ আটাইতকৈ দীঘলীয়া ভিডিঅ' হয়। এই ভিডিঅ'টো 596.5 ঘণ্টাৰ ভিডিঅ' হয়। আপোনালোকে যদি সেই ভিডিঅ'টো চাব বিচাৰে, মই ডিছক্ৰিপশ্যনৰ লিংক দিয়া আছে, আপোনালোকে চাব পাৰিব। বন্ধুসকল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই এনেধৰণে আপোনালোকলৈ আমেজিং ফেক্টৰ ভিডিঅ' আনি থাকিম।